তো গাইজ বহুত দিনৰ মূৰত আজি মাংস খাব আহিছোঁ আৰু আমি বৰ্তমান দিনতে যাই আছোঁ মাংস আনবা মাংসৰ দোকানত। পৰিদিনা খাইছিল গতিকে কালি খানাই গতিকে বহুত দিনে কালি মানে তো বোলক আমি মাংসৰ দোকানত লগিন যাই থাকোঁ বেছি দেৰি নকৰোঁ নাকে আজি কোনোবাৰ বাৰ্থডেও আছিলে আজি বাৰ্থডে আছিল মাতা নাই গাইজ আৰু এটা বিৰাট মনৰ দুখ 4 বাগে বিয়া চলি আছে বুজিছে না খাইও মাতা নাই আজিক লগিন খাবা কিন্তু বিয়া কিমান চাব ফেচবুক খুলিলে বিয়া কালি মাতিছিল বাচ্চা মাংসটো চাই গুচি আহিছোঁ বহুতে মুৰ্গী এটা কাৰণে বাগৰি ধৰিছে চাই ঘুমাই আছে এই মুৰ্গীৰ দোকান পালোঁ আমি কেইটকা ল'বা 100 টকাৰ মাংস দি ভাইটি মাংস আনাতো আনলো মাংস লেকে দি মাংস আনলো কিন্তু নহৰুৰ ঘৰত নাথাকে নহৰু কেইটা মানে নহৰু কেইটা দিব আৰু নহৰু কেইটা হৈছে আৰু এইটো হৈছে আমাৰ কামাখ্যা মাহে আমাৰ বড়োমা হা বড়োমাৰ বইনা গুৱাহাটীত দেখাই লিখিত কয় বুজি পাইছে বৰপেটাও মাৰে আৰু এথান মই যাই আছোঁ পাকঘৰক লগি যিহেতু মাংস আনছোঁ পুৰা আজি মাংস বনাওঁ আৰু মাংসৰ ৰেচিপিটো মই নেদেখাওঁ কাৰণ মাংস মই যি বঢ়িয়া বনাওঁ সেই মাংস মানে মা হ'ম বুলি খাই আছে বেলেগ হ'লে মোক ডগৰি মাৰি মাৰি ওলাই ৰাখোঁ আৰু মাংসৰ লগত খাম দালি হৈছে মস্ত বেয়া পাওঁ তথাপি দিয়া দালি বনাব লাগিব আৰু এই হৈছে বাংনা গাছৰ বাংনা পুৰা খাব লাগিব আজি ভাজি ভাজি খালি চিঙিকে নানছোঁ খাই বঢ়িয়া হ'ব আৰু বাংনা গাছৰে হ'ব নহ'লে আৰু বেলেগৰ হ'ব মই কি ক'ম পাগলৰ দৰে এহেন গাইজ এথান মাংসখিনি ৰেডি কৰি আপোনালোকক বাকীখিনি দেখি আছোঁ কিন্তু মাংস বানাওঁতে নেদেখাওঁ নে মই বিৰাট খাওঁ যায় ও মনি আইটি ও এ আইটি ও তো গাইজ সিফালে এটা মানে কি মায়াকে মাংস বানি আছেতো গতিকে ময়ো চুলিটো অলপ ৰাখি কলাতে ঘুমটিটো মানে কি আনি দিলোঁ আৰু ই সোমোৱাৰ পাছত মই এখন ভিডিঅ' যি বানি আছোঁ বৰ্তমান তো এডিট কৰিব পাৰিম নহ'লে ই হাৰি চালি এডিট কৰাত বৰ অসুবিধা হয় তো এখিনি কমলা আৰু বাকী মাংস ইফালে প্ৰচেছ চলি আছে তো বাকীখিনি ভিডিঅ' লিপিকাই কৰিব মোৰ দেখে আজি বিশেষ একো কণ্টেণ্ট নাই তথাপিও দিলোঁ এটা নহ'লে তাৰমানে কি সপ্তাহত 2-3টা ভিডিঅ' নিদিলে ভিউজবিলাক নাহে আৰু এইবিলাক আৰু নাচয়ো এইবিলাকনো কি চাব ঘৰুৱা নহয় চবৰে ঘৰত একে চিষ্টেম চলি আছে তথাপিও চবৰে অলপ বেলেগ বেলেগ কিছুমানে হয়তো ভাল পায় আৰু কৈ থাকে ভিডিঅ' ডেইলি দিব লাগে চ' আজি বানাই দিলোঁ তো লগ পাই আছোঁ অলপ পিছত না কি কয় তো গাইজ চলিক ঘুমাই চুমাই থলোঁ যেন পাকঘৰক লগেন যাওঁ ৰ'ব ৰন্ধা হ'ল না নাই চাই আহোঁ অ' লিপি হৈছে না নাই ৰন্ধা এই হয় নাই এই গাইজ দেখছে ব্ৰইলাৰ আৰু এই তাই কি দেই অলপ আগতে কৈ আছিল না তাই নকয় অন্য একো নেদেই বিলাহী দেই পিঁয়াজ দেই জ্বালা দেই আৰু এইটো কি আছিল গণপাত কিবা মছলা আছে নাকি চিক্ৰেট মছলা হয় নাকি নামে চিক্ৰেট বেলেগ সেই ক্ৰিয়েটৰবিলাকৰ দৰে দেখো কেনেকৈ কিবা নহয় এই মই মছলা দিলোঁ এই মই অমুক দিলোঁ গাইজ বৰ্তমান মই দেখাব পৰা নাই মোৰ মছলাটো দিবাৰ নাই না মই বাংনা আহি ভাজি আছোঁ বাংনাটো দেখিছোঁ যি থকা কল কইলা তো গাইজ কামৰ ওপৰত কাম এটা এৰে এটা এইফালে মাংস বহাই দি মাংস বহাইছে না বহা নাই লিপি বহা নাই ন বহাই দি এইবাৰ আৰু চলি সাৰ এবালাক 2 মিনিটো হোৱা নাছিল ঘুমাই থবা এইবাৰ আহি গ'ল তাই লথৰি খবা তো ফেমিলি জীৱন এনেহেন মাক বাপেক হোৱাৰ পাছত আপোনালোকৰ এনেহেন অৱস্থা হ'ব তো এইয়া ব্লগ বিশেষ একো নাই মাংস এখন দেখুৱাবা না ব্লগত নেদেখা ন মোৰ ভোক লাগছে একো খাব লাগছিল না হাগা লাগা নাই ভোক লাগছে ভাজলি দিবা তো গাইজ লথৰি চথৰি খোৱা হ'ল এইবাৰ আহিছে বাচনত বেচেৰি ৰেষ্টে নাপায়ে আৰু তাৰে মাজতে দোকানো ৰখে বেচেৰি বেয়া লাগে ৰে মাংসনো মলমইলা গনাই লৈছা হৈছে না কেনে হৈছে যদি এক টুকুৰা দি চাওঁ খুলি চাওঁ পুৰা মাৰবা লাগব আজি বুজিছে 1 পোৱা মাংস 3 দিনমান খাব লাগব গতিকে সনাই অলপ ৱেইট কৰিব লাগব গাইজ আৰু খাই চাই উঠি আজি অলপ ঘুমাব লাগব কি মুখখন চা
আজি মুখখন কেনে হৈছে আজি মই ব্লগত কোৱাই নাই তাইৰ মুখখন কেনে হৈছে মই নিজে কওঁ কানা বাদলি নিজে কওঁ নাই এটা নকওঁ যে অকল দিয়াৰ বেয়া ভাবি মই একো ক'লে বৈ নাপাওঁ পাতকো হেন হৈছে ভালে দিওঁ কাৰণ যিহেতু তুমি মস্ত থবা আৰু মই হা মোক পুৰা পত্নী আলু হেন পাইছে না হাই গাইছ পত্নী আলু পাৰ্ট 2 পাই চুলি লাম্বা কৰি আছোঁ ৰ'ব টেনশ্যন নল'ব তাৰমানে চুলি অলপ ডাঙৰ হওক নহ'লে এই দাড়িত টানে চুলিত টানে সেইকাৰণে কাটি দিছোঁ আপোনালোকে বেয়া পাইছে মই দাড়ি চুলি কাটাৰ বহুতে কৈছে এইখিনিও লাম্বা আছিল তাৰমানে চুলিখিনি আগতে কাটি দি মানে 4 দিনমান ৰাখিছিলোঁ দাড়িখিনি তাৰপিছত দাড়িত ধৰি তাত টানা কৰে চুলি গতিকে চুলিৰ কাৰণে চেক্ৰিফাইচ কৰি দিছোঁ চুলিয়ে মেইন বুজি পাইছে এখন চুলি ক'ত গেল দেখি আছোঁ ৰ'ব চুলি কাইবা কেনিছে সাৰ পালাক না মই এইফালে ভিডিঅ' বনাব লাগে ক'তে মণি ঐ তুমনি আহিবা ক'ৰ লগত কি মণি হা বুজ্জাত হৈছা হেল্ল' গাইজ দিয়া হেল্ল' গাইজ তো গাইজ আৰু এটা কথা আপোনালোকক মই ক'ব পাৰিছোঁ সেইদিনা লিপিকাই মা অহাৰ ৰুমটো এইখিনি কমপ্লিট কৰিছে অলপ তো এইখিনি আপোনালোকক আপডেট দিলোঁ এনেহেন হৈছে আধা খাচৰা হৈ আছে সিফালে খখৰে খাৱাটো ৱাল চোৱাল গতিকে ইমুখেও দিছে আৰু এই তলফালে লাল দিছে ঠিকছে তো এইবিলাক কাৰুকাৰ্য মণি ফেললি বডি স্প্ৰে হা আৰু ফেলাই দিলি এই বন্ধ কৰি থাকে এই বুঢ়াই আমাৰ তো গাইজ আৰু এটা কথা মেইন এই জিৰাৰ গুড়াই নাছিল ঘৰত আৰু মই যাই লৈ আহিলোঁ দোকানৰ পৰা ভাগ্য ভাল দোকানখন ওচৰৰ কাৰণে বস্তুবিলাক আনি থাকিব পাৰি কি হে জিৰা গুড়া দিয়ে তো মেইন এই মছলা এই জিৰাৰ গুড়া মাৰে ঠিকছে বুজি পাইছে লেবি ক'ত গেলি তো ফাইনেলি মাংস ৰেডি জিৰাৰ গুড়া দিছা তো জিৰাৰ গুড়া দিছে আজি তাই এতিয়া মানে প্ৰতিজ্ঞা লৈছে তাই একো নেদেখুৱাই কি দিয়ে তথাপি মই কৈয়ে দিলোঁ জিৰাৰ গুড়া দিয়া বুলি তো এই ভাজা হৈ গৈছে দে একোটা দি তো একোটা মই খাই চাওঁ গাইছ বহুত দিন মাংস খাবা নাই মই খাবা নাপোৱা হেন হৈছোঁ দিনক দিনে সৰু হেন্দি না মাংস দি এনে ভালিছে না কাল নিমখ দিব লাগিব গাইছ কোনোবা মানুহ বেয়া কৰা মানুহ গিৰিয়েকবিলাকে ধুনীয়াকৈ ৰান্ধি যেন ধুনীয়াকৈ সুধিব ভাল হৈছে না বয়া হওক বুলি ক'ব পাৰা কোনোবা হিমত আছে হাত কাটি দিম কমেণ্ট কৰি জনাব আপুনি যদি পাৰে বয়া হৈছে বুলি ক'বা আপুনি ক'ব পাৰে যে নিমখ অলপ কম হৈছে সেনেকৈও ক'ব নোৱাৰে কোৱা বঢ়িয়া দে ভালকৈ নকোৱা সঁচাই কোৱা বঢ়িয়া আৰু ভালে হৈছে পানী দিলোঁ দেখোন দে দিয়ে পিছত দিম দে মানে মাংস কম না 3 সাঁজ কৰিব লাগিব এক পোৱা মাংস তো গাইছ এই ভিডিঅ' আৰু নাবানাম চাৰি পাঁচ টকা নাজানো খালি চেচ আৰু নাকে খতম এই লিটাৰ টমাই দিয়া তো তাইত মছলাখিনি সেই অকল এম ক'লোঁ আৰু তাইৰ চিক্ৰেট মছলা যিহেতু মই গমেই নাপালোঁ কি দিয়ে মছলা জিৰা দিয়ে বুলি গম পালোঁ আৰু সেইখিনি যিখিনি লৈ গ'লোঁ সেইখিনি আৰু তাইৰটো চিক্ৰেটে হৈ গ'ল বাই বাই